নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোতে সকলোলৈ স্বাগতম জনাইছোঁ। আজি আছাম হিষ্ট্ৰীৰ আৰু কেইটামান প্ৰশ্নলৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল আহোম মৈদামছ আৰ শেপড লাইক। আহোম মৈদামবোৰ আকৃতি কেনেধৰণৰ? পিৰামিডছ, গাৰ্ডেনছ, টম্বছ, আৰ্চিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পিৰামিড। আহোম মৈদামবোৰ পিৰামিড আকৃতিৰ। 2 নম্বৰ প্ৰশ্নটো পাইছোঁ, which of the following sites has Hindus, Buddhists and Jain relics together? কোনটো স্থানত একেলগে হিন্দু, বৌদ্ধ আৰু জৈনৰ ধ্বংসাৱশেষ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সূৰ্য পাহাৰ। ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰত প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্ত্বিক স্থান আৰু এই সূৰ্য পাহাৰৰ পূব অংশত অৱস্থিত। ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতান্ত্ৰিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্যবোৰ পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে। আৰু এই শ্ৰীসূৰ্য পাহাৰত থকা ভগ্নাৱশেষবোৰ আমাৰ তিনিটা প্ৰধান ধৰ্ম ব্ৰাহ্মণ্য, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়। ইয়াত তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱা যায় বুলি বিভিন্নজনে মত প্ৰকাশ কৰে আৰু সেয়েহে শ্ৰীসূৰ্য পাহাৰক ভাৰতৰ পশ্চিমাঞ্চলৰ ইলোৰাৰ লগত তুলনা কৰা হয়। এইবাৰ 3 নম্বৰ প্ৰশ্নটো আহিছোঁ, what is the name of the first Assamese women magazines? প্ৰথম অসমীয়া মহিলা মেগাজিনখনৰ নাম কি? বাহী, অৰুণোদয়, ঘৰ জেউতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘৰ জেউতী। 1927 চনৰ অক্টোবৰ মাহত শিৱসাগৰৰ পৰা ঘৰ জেউতী নামৰ প্ৰথম অসমীয়া মহিলা আলোচনী প্ৰকাশ হয়। এই আলোচনীখনৰ সেই সময়ৰ শিক্ষিত মহিলাসকলৰ মাজত নৱচিন্তাৰ জাগৰণ আনিছিল। কমলালয়া কটী, কনকলতা চলিহা, আজলী তৰা নেওগ, নলিনীবতা দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী, পূৰ্ণপ্ৰভা দাস আদি অসমৰ বৰেণ্য মহিলাই ইয়াৰ যোগেদি সাহিত্যৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰিছিল। এবাৰ 4 নম্বৰ প্ৰশ্নটো আহিছোঁ, the first and only Sanskrit college in Assam situated at. অসমৰ প্ৰথম আৰু একমাত্ৰ সংস্কৃত মহাবিদ্যালয়খন ক'ত অৱস্থিত? নলবাৰী, যোৰহাট, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নলবাৰী। নেক্সট প্ৰশ্ন, who was the president of Assam Sahitya Sabha held at Shillong in 1953? 1950 চনত শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, সূৰ্য কুমাৰ ভূঞা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা, সূৰ্য কুমাৰ ভূঞা। সূৰ্য কুমাৰ ভূঞা অসমৰ এজন গল্পকাৰ, প্ৰবন্ধকাৰ, কবি, বুৰঞ্জীবিদ তথা শিক্ষক আছিল। তেওঁ অসমীয়া সাহিত্য জগতে গল্প, প্ৰবন্ধ, জীৱনী আদি লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আৰু 1953 চনৰ অসম সাহিত্য সভাৰ সভাপতি হয়। আৰু 1956 চনত ভাৰত চৰকাৰৰ পৰা তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।
এইবাৰ 6 নম্বৰ প্ৰশ্নটো আহিছোঁ Panchayat Raj was formed in Assam for the first time. অসমত প্ৰথমবাৰৰ বাবে পঞ্চায়ত ৰাজ কেতিয়া গঠন কৰা হৈছিল 1957, 1958, 1959, 1960 ইয়াৰে উত্তৰটো হ'ল 1960 1960 অৰ্থাৎ 1960 চনত অসমৰ প্ৰথমবাৰৰ বাবে পঞ্চায়ত ৰাজ গঠন হৈছিল এবাৰ নেক্সট প্ৰশ্নটো আহিছোঁ Which of the following association was formed by Manik Chandra Barua? Manik Chandra Baruaই তলৰ কোনটো সংঘ গঠন কৰিছিল Assam Independence League, Assam Association, Assam Sofa ইয়াৰ শুদ্ধ উত্তৰটো হ'ল Assam Sofa বা অসম সন্থা